হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল। এয়া দেখিছেনে, আজি ৰোৱনী হৈছোঁ। এয়া চাওক, আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰলৈকে মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ফ্ৰেণ্ড দেখিছেনে, এইটো জোক মোৰ গলত উঠিছিল। চাওকচোন, মই একদম গমেই পোৱা নাছিলোঁ। তেতিয়া হাজবেণ্ডে দেখি তাই এইটো জোক কাঢ়ি ল'লে। এয়া চাওক, কিমান ভয় লগা। মোৰ দেখি কিমান ভয় লাগিছিল, মই গমেই পোৱা নাছিলোঁ জানেনে। এয়া চাওক, এয়া আমি আছোঁ এতিয়া ৰুই। জানানে ফ্ৰেণ্ড, মই আচলতে ইমান ভালকৈ ৰুব নাজানো, তথাপিও চেষ্টা কৰি আছোঁ। কাৰণ ৰুব কিবা ভাল লাগে, যিহেতু সকলোৱে পথাৰত এই সময়ত সকলোৱে পথাৰত থাকে। কাৰণ পথাৰত থকাৰ মজাটোৱে বেলেগ, আৰু সকলোৰে লগত একেলগে ৰুই ইমান যে ভাল লাগে, সঁচাকৈ বহুতে ভাল লাগে। সেইকাৰণে ৰুই আছোঁ, নাজানো তথাপিও চেষ্টা কৰি আছোঁ। চেষ্টাৰ অসাধ্য একো নহয়, চেষ্টা কৰিলে সকলো হৈ যায়। দেখিছেনে, বহুত ভাল লাগিল। আজি প্ৰথম দিন আহিছোঁ, তথাপিও বহুত ভাগৰ ধৰিছে, বহুত ভাগৰ লাগিছে। এতিয়া মানে ৰাতিহে গম পাম কি হয় বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকক। অলপমান জিৰণি লৈছোঁ, দেখিছেনে ইমান ৰ'দ দিছে আজি। সঁচাকৈ ইমান ৰ'দত থকাৰ অভ্যাস নাই, তথাপিও কি যে আজি ভাল লাগিছে, সেইকাৰণে আহিছোঁ। চাওক, এতিয়া আমি অলপমান যিহেতু ভাত খাই আহিছোঁ, তথাপিও চাহ আনিছোঁ। ইয়াতে আমি চাহ খাম। পানী অমৃত, অমৃত খাম। ৰুই আহি অলপমান ৰেষ্ট লোৱাৰ পিছতহে গম পালোঁ পানী খাই যে ইমান ভাল লাগিছে, একদম অমৃত খোৱা যেন লাগিছে। এয়া চাওক, এয়া কি খাইছোঁ জানেনে? চাহ খোৱাৰ পিছত অলপমান ৰেষ্ট লৈ আমি খাইছোঁ টেঙা। এয়া কি টেঙা জানেনে? এয়া হৈছে এই যে ডাঙৰ ডাঙৰ লেবু টেঙা বুলি কয়, মই ইমান নাম নাজানো, লেবু বুলি কওঁ, কিন্তু এইটো অলপ ডাঙৰ জাত। আপোনালোকে জানেনে? এয়া চাওক, টেঙা খাই একদম ভাল লাগিছে। একদম মানে অন্তৰটো একদম ঠাণ্ডা পৰি গ'ল, যিহেতু টেঙা ইমান ৰ'দত আৰু ৰোৱাত ইমান যে ভাল লাগিছে, আৰু সকলো একেলগে খাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওক, টেঙা খাই যে কিমান ভাল লাগিছে নহয়। সকলোৰে প্ৰিয় টেঙা বস্তু, চবেই খাই ভাল পায়। এয়া চাওক, ইমান অমৃত হৈছে। আজিলৈ আহিছোঁ দেই, পিছত